হাই সন্ধিয়াৰ বাতৰি সৈতে মই ফেচানাকা ষ্টুডিঅ'ত উপস্থিত হৈছোহি আৰু আপোনালোকে চাই আছে ঠগামী নিউজ। হেডলাইন: আফগানিস্তানৰ তালিবানী সন্ত্ৰাসবাদীয়ে গোটেই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ইয়াৰ পিছতে গোপন সূত্ৰৰ পৰা গম পোৱা গৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীত 15জন তালিবানীয়ে টেক মাৰিবলৈ যোৱাৰ কথা আছে। ইয়াৰ বাবে অসম চৰকাৰে ততাতৈয়াকৈ 4টা ঘৰিয়াল গন্তব্যস্থানলৈ প্ৰেৰণ কৰিছে। খানা হাতে ৰাতি দেখাবা না তোর বাপে নিছে বেটা কানো নহয় মই বাপের ধরে কথা না হয় বলে কইছো কি করবি তই তোর শান্তি করে বাতরি চাব নৰি এই বাতৰি চাতৰি বদলে দে নাই নেক্সট সময়ত দি থুকা লুগা আপি দেখা পাম এ পেটলা থুকা বিছাই সি চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই। সাধাৰ আকাশলম্বী মূল্যবৃদ্ধিয়ে সাধাৰুসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে সদৌ অসম সাধাৰু সন্থাই টেমাবোৰ বিক্ৰী কৰি খালী মুখে থাকি প্ৰতিবাদ সাব্যস্ত। বিগ ব্ৰেকিং কেইটামান মিনিট আগতে আমাক জনাইছে সাংবাদিক খাবিজা সাদা সিসি সরকারে জিএ সাদা দাম বাড়াইছি সাদা ইনবারে পুছা না গাঁৱৰ ৰাস্তা মাৰ অলপ সাদা নালাত দাম পৰি ধৰা দুটা নিৰিখতে ইয়াৰ বাবে প্ৰতিজন ৰোল বয়। কি খাবি দেশত মহৰ উৎপাত বৃদ্ধি হোৱাৰ ফলত চি চৰকাৰে প্ৰতি ঘৰ মানুহলৈ আঁঠুৱাৰ ব্যৱস্থা কৰিছে। গাঁওবুঢ়াসকললৈ চৰকাৰে নটিচ জাৰি কৰিছে যে গাঁওবোৰলৈ ইমান মহ ক'ৰ পৰা আহিল তাৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। 2025 চনত ভাৰতবৰ্ষৰ মহৰ জনসংখ্যা আছিল 2,33,27,002টা। আজিৰ এই 2030 চনত 3 কোটিৰ অধিক হোৱাক লৈ চি চৰকাৰে সন্দেহ উপজিছে। গৰম চেনেলটো অলপ দুৰ্বল না, দৰমহা এটা পালি হৈ গৈছে। আচলতে এই মহবোৰ বাংলাদেশী নে আফগানিস্তানী ইয়াকে লৈ চুক ভেকুলীবোৰে অনুসন্ধান জাৰি ৰাখিছে। এতিয়া খন্তেক বিৰতিৰ পিছত আকৌ লগ পাম। ব্যৱহাৰ কৰিলে আপোনালোকে কৰিলে নে নাই খাই হেনো ৰবাব টেঙাৰ দৰে মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাওঁ। পুনৰ বাতৰিৰ মাজলৈ। 4 দিনে নিখোজ হৈ থকা হাফলু গাঁৱৰ গোবৰ পকাটোক অসম আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নৈৰ মাজত উদ্ধাৰ কৰে আৰু 4টা ভেনামুখীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জনোৱা মতে ভেনামুখী 4টাই কিডনেপ কৰি চীনলৈ প্ৰেৰণ কৰাৰ যোজা কৰি আছে। গতিকে ভেনামুখীৰ পৰা সকলোৱে সাৱধান থাকে। যদি আমাৰ দেশত অক্সিজেন নোহোৱা হৈ যায় তেতিয়াহ'লে আমি কি কৰিম? ইয়াৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ঘৰে ঘৰে প্ৰত্যেক মানুহকে অক্সিজেন